বাজেট 2021-2022 চনৰ বাজেটৰ এটা অন্যতম গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। অৰুণোদয় আঁচনিৰ ধন 830 টকাৰ পৰা 1000 টকালৈ বৃদ্ধি কৰা হৈছে। খুবেই গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয়ৰ ধন পূৰ্বৰ 830 টকাৰ পৰা 1000 টকালৈ বৃদ্ধি কৰা হৈছে। অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনত আজি 2021-2022 চনৰ বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিল কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। আজি বাজেট ভাষণত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে অৰুণোদয় আঁচনিক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে 2020-2021 বৰ্ষত আৰম্ভ কৰা অৰুণোদয় আঁচনিখন মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক অন্যতম পদক্ষেপ। এই আঁচনিখনে পৰিয়ালৰ প্ৰধান মহিলাগৰাকীলৈ প্ৰত্যক্ষভাৱে ধন হস্তান্তৰৰ বাবে সফল ব্যৱস্থা হিচাপে পৰিগণিত হৈছে। এই আঁচনিখনে ৰাজ্যখনৰ মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে। এই আঁচনিৰ জৰিয়তে মহিলাসকলৰ স্বাস্থ্য আৰু পুষ্টিগত অভাৱ পূৰণৰ উদ্দেশ্যে তেওঁলোকলৈ মাহিলী 830 টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে 20,21,500 গৰাকী হিতাধিকাৰীলৈ 167.78 কোটি টকা মুকলি কৰি দিয়া হৈছে। লগতে ক্ষেত্ৰীয় পৰ্যায়ত আঁচনিখনৰ ব্যাপক পৰ্যালোচনাৰ বাবে আমাৰ চৰকাৰে প্ৰতিটো বছৰৰ এটা মাহ অৰুণোদয় মাহ হিচাপে ঘোষণা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ইপিনে এতিয়াৰে পৰা প্ৰতিটো পৰিয়ালে লাভ কৰা মাহিলী অনুদানৰ ধন 830 টকাৰ পৰা 1000 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰে। লগতে নতুনকৈ 6,36,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিব বুলিও বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰকাশ কৰে। এই সমগ্ৰ অৰুণোদয় আঁচনিৰ বাবে 1,800 কোটি টকা ধাৰ্য কৰা বুলি তেওঁ সদনত ব্যক্ত কৰে। গতিকে বন্ধু বান্ধৱীসকল, এইটো নিশ্চয় গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোৰ অৰুণোদয় আঁচনিৰ ধন পূৰ্বৰ 830 টকাৰ পৰা 1000 টকালৈ বৃদ্ধি কৰা হৈছে আৰু লগতে 6,36,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে। ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ।